নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জানিছোঁ। মই নবীন চন্দ্ৰ নাথে। বন্ধুসকল, মই আগৰ ভিডিঅ'বোৰত যিবোৰ দিছিলোঁ সেইবোৰত বহুত কেইজন ল'ৰা ছোৱালীয়ে ছাকচেছ হৈছে, কিন্তু আজি এটা আপোনালোকৰ বাবে ধুনীয়া ছাৰপ্ৰাইজ আছে আৰু ছাৰপ্ৰাইজটো আপোনালোকে ল'বলৈ নাপাহৰিব আৰু শেষলৈ ভিডিঅ'টো চাই থাকিব, কাৰণ মই মাজতে মই ছাৰপ্ৰাইজটো কৈ দিম। আপোনালোকে স্কিপ নকৰাকৈ কিন্তু চাব লাগিব, নহ'লে আপোনালোকে বুজি নাপাব। বন্ধুসকল যাওক, আমি কিছুমান সৰু সৰু বিজনেছ অনুভৱ নকৰোঁ, ঠিক আছে। কিছুমান বিজনেছ আমি অনুভৱ নকৰোঁ। চাওক, আমি যিখিনি আমাৰ মাজত মধ্যবিত্ত মানুহ আছে, সেই মধ্যবিত্ত মানুহখিনি কি কৰে, সৰু সৰু বিজনেছ কৰিলে কি হয়, লাজ লাগে, কি কয়, লাজ পাওঁ, এইবোৰ কয় নেকি, ইমান দীঘলি বিজনেছ, লাজ লাগে। সেই যে সৰু সৰু বিজনেছত বহু টকা আছে, সেইটো কিন্তু অনুভৱ নকৰে। আৰু তাৰে কেইটামান বিজনেছ আছে, মই সকলোকে জনাই দিম আৰু চাই থাকিব শেষলৈ ভিডিঅ'টো। চাওক, আমি মধ্যবিত্ত মানুহখিনিয়ে আজি লাখৰ ওপৰত বিজনেছ কৰিলে বিজনেছ কৰা পাওঁ, লাখৰ ওপৰত টকা লাগিব, তেতিয়াহে বিজনেছ হ'ব, হয়নে নহয়? লাখৰ ওপৰত বিজনেছ লাগে আৰু তেতিয়া মানুহজনে কি ভাবে, মই ছাকচেছ হ'ম। কিন্তু এইটো কথা যে মানুহজনে অনুভৱ নকৰে, জন্ম হওঁতে সদায় সৰু হৈ জন্ম হোৱা যায়, পিছতহে লাহে ধীৰে ডাঙৰ হয়। ঠিক তেনেদৰে বিজনেছটো একেই, আপুনি সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব। যদি হঠাতে ডাঙৰৰ পৰা আৰম্ভ কৰে, আপুনি ক'ত যাব? তললৈ যাব, ঠিক আছে। আপুনি তললৈ দাবিব, ওপৰলৈ কিন্তু যাব নোৱাৰে। সদায় তললৈ গৈয়ে থাকিব, অনুভৱেই নকৰিব। পিছত কি হ'ব, মানুহজনে না ছুইচাইড, নহ'লে কি হ'ব, বিজনেছে বাদ দিব, বা মাটি এবিঘা বিক্ৰী কৰি যেন তেনে গোটেই ধাৰখিনি মাৰি তেনেকেই থাকিব, বেলেগক কাম চাম কৰি খাই থাকিব। এইটো হৈছে মধ্যবিত্ত মানুহখিনি এটা নিয়ম। যদি আপোনালোকে স্মল বিজনেছটো কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ বিজনেছ কৰিব লাগিব। এক্সাম্পল, মই কেইটামান বিজনেছৰ বিষয়ে কওঁ, যিটো আমি সকলোৱে অনুভৱ নকৰে। আপোনালোকৰ গাঁৱত কি হয়, হ'লচেল কিছুমান দোকান আছে, ঠিক আছে, হ'লচেল দোকান আছে। সেই হ'লচেল দোকানত আপুনি গৈ কি কৰিব, কিছুমান মাল কণ্টেক্টত লৈ ল'ব, যে ইমানখিনি মই মাল লৈ যাম আৰু মালখিনি মই বিক্ৰী কৰি আপোনাক পে'মেণ্টটো দিম। আপুনি গাঁৱৰ মানুহ, আপোনাক বিশ্বাস কৰিব বা দিবই, নহ'লে কেইটামান টকা আপুনি দি ল'ব লাগিব। তাৰ আগতে কিন্তু এটা কাম কৰিব লাগিব। যদি সেইটো মানুহজনে কয় যে মই দিব নোৱাৰিম, বাকী দিব নোৱাৰিম, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, আপুনি 500-600 টকা এটা লৈ আপুনি সৰু সৰু কেইখনমান কাৰ্ড বনাব, ঠিক আছে। সৰু সৰু কেইখনমান কাৰ্ড বনাই আপুনি কি কৰিব, ওচৰৰ গাঁও যিখিনি আছে, আপোনাৰ কমচে কম 2-3খন গাঁও আছে আপোনাৰ ওচৰত, সেই গাঁৱৰ মাজে মাজে বিভিন্ন ধৰণৰ কি আছে, দোকান আছে। সেই দোকানবোৰত আপোনাৰ কাৰ্ডখন দি দিব, কি দিব, এনেকুৱাকৈ ক'ব, যদি আপোনাক বস্তুৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপুনি যিটো দামত আনিছে সেইটো দামতেই আপোনাক দিয়া হ'ব, ঠিক আছে। সেইটো দামতেই দিয়া হ'ব আৰু আপুনি মোক কণ্টেক্ট কৰিলে হ'ল, আপোনাক মই ডেলিভাৰী দি থৈ যাম, ঠিক আছে। আপুনি ডেলিভাৰী দিলে ডেলিভাৰী দিম বুলি ক'ব। মানুহজনে অনুভৱ কৰিব, হয়, মই তাত সেই গাঁওখনৰ পৰা মই যদি সুলভ মূল্যৰ দোকানত মাল উঠাব যাওঁ, তেতিয়াহ'লে মোৰ 50 টকা কি হ'ব, তেল পৰা যাব, বাইকত গ'লেতো তেল পৰা যাব, বা যদি চাইকেলত আহে তেখেতৰ কি হ'ব, সময় 1 ঘণ্টা 2 ঘণ্টা লাগি যাব, ঠিক আছে। সেই সময় যদি মই ক্ষতি নকৰি মই ইয়াতে হ'লচেল ডেলিভাৰী লওঁ, তেতিয়াহ'লে মোৰ লাভ হ'ব। গতিকে তেখেতে আপোনাক কণ্টেক্ট কৰিবই, ঠিক আছে। তেখেতে কি কৰিব, ঠিক আছে, মই আপোনাৰ পৰা ডেলিভাৰী ল'ম। আপুনি তাত এটা কথা ক'ব, ডেলিভাৰী নামত মই মাত্ৰ এটকা ল'ম। কিন্তু মানুহজনে ঠিক আছে বুলি ক'ব, কাৰণ এটকাটো মানুহজনে অনুভৱ নকৰে, এটকা ডেলিভাৰী ল'ম বুলি ক'ব। আৰু তেতিয়া আপুনি কি কৰিব, যদি মানুহজনে অৰ্ডাৰ দিয়ে, গাঁৱত যিমানবোৰ আছে গোটেই গাঁওবোৰতে আপুনি কাৰ্ডখন দি থৈ আহিব। 1 দিন 2 দিন ধৈৰ্য ধৰিব, 2-3 দিনৰ পাছত আপোনাক চিয়'ৰ 100% মানুহ 2-এজন বেপাৰীয়ে দোকানীয়ে আপোনাক ফোন মাৰিবই, ঠিক আছে। 2-এজন দোকানে আপোনাক ফোন মাৰিবই, মোক অমুকটো বস্তু লাগে। তেখেতে যে বস্তুটো অৰ্ডাৰ কৰিব, এটা দুটা বস্তু অৰ্ডাৰ নকৰে, কমচে কম 20টা 30টা 40টা বস্তু অৰ্ডাৰ কৰিবই, কাৰণ একেবাৰে কামটো হৈ যাব, ঠিক আছে। আপুনি কি কৰক, সেই অৰ্ডাৰটো আপুনি আপোনাৰ সুলভ মূল্যৰ দোকানত যাব, আপুনি ক'ব যে মই বস্তুখিনি ডেলিভাৰী দি থৈ আহোঁ, আৰু ডেলিভাৰী দি আপোনাক মই গোটেইখিনি পে'মেণ্ট দি দিম। মানুহজনে কিন্তু তেতিয়া মানিবই,
আপুনি ক'ব লাগিব যে মই এইখিনি এনেকুৱা কৰি আছোঁ, গতিকে ডেলিভাৰী মই দিম। আৰু আপোনাক মানুহজনে কি কৰিব তেতিয়া জানে, যোনজনে সুলভ মূল্যৰ দোকানী আছে তেখেতে বেলেগক যদি 10 টকাত দিয়ে আলু কেজি, তেতিয়াহ'লে আপোনাক আৰু 9 টকাত, তেতিয়া আপোনাক 9 টকাতহে দিব। কাৰণ ডেলিভাৰী, কাৰণ সেই দোকানীজনৰ পৰা আপুনি বস্তু কিনি থাকিবতো, সুলভ মূল্যৰ দোকানীজনৰ পৰা, তেতিয়া আপোনাক 9 টকাত দিব। ঠিক আছে, আৰু তাৰ পৰা আপোনাৰ এক্সট্ৰাকৈ 1 টকা লাভ হ'ল। কথাটো আপোনালোকে অনুভৱ কৰক, সুলভ মূল্যৰ দোকানী আৰু গাঁৱলীয়া বহা দোকানী মাজত ডিষ্টেঞ্চ আছে। সেই ডিষ্টেঞ্চৰ মাজত আপুনি সোমাই যাওক, সোমাই আপুনি দুভাগ কৰা নিচিনা কৰি লওক। তাৰ পৰা মাল কিনক, ষ্টক কৰক, তাৰ পৰা আকৌ আপুনি তাত ডেলিভাৰী দিয়ক। ঠিক আছে, ঠিক তেনে দিব। এজন বেপাৰীয়ে যদি বা এজন দোকানীয়ে যদি আপোনাৰ পৰা 50টা বস্তু কিনে 2 দিন বা 3 দিনত বা এদিনত 20টা কিনিলেও আপুনি 1 টকা লাভ ল'লেও 20 টকা, মানে আৰু কমচে কম আপুনি 20খন বা 30খন দোকানত দিয়ক, 30খন দোকানত দিয়ক। ঠিক আছে, প্ৰথমদিনাখন আপোনাক কম, মানে কি যিটো লাভ হ'ব লগা সেইটো কম হ'ব, বা হাজিৰাটো আপোনাৰ প্ৰথমদিনাখন কমিব। কিন্তু নেক্সট ষ্টেপ বাই ষ্টেপ যেতিয়া গৈ থাকিব নহয়, আপুনি যেতিয়া লাহে লাহে পপুলাৰ হৈ যাব, তেতিয়া আপোনাক সদায় কণ্টেক্ট কৰিব। আৰু কণ্টেক্ট কৰাৰ ফলত আপুনি যেতিয়া আপোনাৰ টকা বাঢ়ি বাঢ়ি গৈ থাকিব, হাজিৰাটো বাঢ়ি বাঢ়ি গৈ থাকিব, আপুনি 1200 1500 দিনটোত ইনকাম কৰিব পাৰিব। চাব আপুনি, এই কথাটো হয় নহয়, যদি আপুনি অকলে কৰিব পাৰিব, কিন্তু পূৰা ধুনীয়া সুবিধা আছে। ঠিক আছে বন্ধুসকল, যদি কথাখিনি ভাল লাগিছে আপোনালোকে কিন্তু লাইকটো কৰিবলৈ নাপাহৰিব। কিন্তু লাইকটো কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ বিজনেছ বা প্ৰাইভেট কোম্পানী কিছুমান জব আছে, সেই জববোৰ মই ভিডিঅ'ৰ দ্বাৰা জনাই দিম। বন্ধুসকল চাওক, তাৰ উপৰি বহুকেইটা বিজনেছ আছে। আৰু এটা মই বিজনেছৰ বিষয়ে কওঁ। চাওক, পুৰণা বস্তু আপোনালোকে কিনি আকৌ বেলেগত বিক্ৰী কৰিব পাৰিব। কেনেকুৱা ধৰণৰ, আপুনি এজন মানুহৰ পৰা মোবাইল এটা কিনি ল'লে মানে কি, কিনি নল'ব আপুনি। 1 নম্বৰ কথা, কিনি নল'ব আপুনি। এই বিক্ৰেতা আৰু কিনোতা, ঠিক আছে, কিনোতা আৰু বিক্ৰেতাৰ মাজত আপুনি সোমাই যাওক। কিনোতা, এইজন ধৰক কিনোতা আৰু এইজন হ'ল বিক্ৰেতা। ঠিক আছে, তেখেতে বিক্ৰী কৰিব আৰু এখেতে কিনিব। ঠিক আছে, এখেত আৰু এখেতৰ মাজততো কণ্টেক্ট নাথাকে, দুজন মানুহৰ মাজত কণ্টেক্ট নাথাকে। এজনে বিক্ৰী কৰিবনে নকৰে এইজনে নাজানে, কিনাজনে কেতিয়াও নাজানে। গতিকে আপুনি তাৰ মাজত সোমাই যাওক, গম পাইছেনে? মাজত সোমাই যাওক, তেতিয়া কি হ'ব, এখেতক আপুনি কণ্টেক্ট কৰক। আপুনি মোবাইল এটা এক্সাম্পল লৈছোঁ, মোবাইলটো কিমানত বিক্ৰী কৰিব? তেতিয়া এখেতে কয় যদি মই 3000 টকাত বিক্ৰী কৰিম। আপুনি ক'ব মোবাইলটো মই এবাৰ চাব লাগিব, আপুনি 1 দিনৰ সময় দিয়ক, তাৰ পাছতহে মই আপোনাক মানে টকাটো দিব পাৰিম। আপুনি ইয়াৰ লগত অলপ প্ৰথম দৰদাম মাৰি ল'ব, কিন্তু অলপ কম দামতে দৰদাম মাৰি ল'ব। 25 মানত হ'বনে বা 2000 মানত হ'বনে? ঠিক আছে, হ'ব। কিন্তু আপুনি এটা আকৌ যদি হয় বুলি কয় 2000 মানত বা 3000 টকা মোবাইল 2000 টকাতো হ'ব বুলি কয়, তেতিয়াহ'লে আপুনি কি কৰিব, ইয়াক ক'ব মই এদিন কিন্তু চাই ল'ব লাগিব মোবাইলটো। কাৰণ 2000 টকাটোতো এনেই নাহে, গছত লগা নহয়, গছত নালাগে টকা। গতিকে আপুনি মোবাইলটো লৈ গ'ল, মোবাইলটো লৈ এই যে কিনোতাজনৰ ওচৰত যাওক। কিনোতাজনৰ ওচৰত গৈ আপুনি কি কৰিব, মোবাইলটোৰ দৰদাম মাৰক, কিমান ল'ব। কিনোতাজনে কি কৰিব, মই বোলে অমুক 3500 টকা দিব বা 4000 টকা দিব পাৰিম, বা বোলে মই 3000 টকাহে দিব পাৰিম। এই মানুহজনেতো, যোনজনে বিক্ৰী কৰিব, তেখেতেতো 2000 টকাত আপোনাৰ লগত হৈ আছে, চুক্তি হৈ আছে। তেতিয়া আপুনি কি কৰিব, তাক 3000 বা 4000 টকাত বিক্ৰী কৰি দিয়ক। আপোনাৰ তেল খৰচৰ নামত গ'ল 50 টকা বা 100 টকা, আপুনি 1000 টকা লাভ পালেনে? তাত 1000 টকাত আপুনি লাভ পালেনে? ঠিক তেনেদৰে আপোনালোকে বিজনেছ কৰিব লাগিব। বন্ধুসকল, যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰিব। নেক্সট ভিডিঅ'ত মই এটা বেলেগ বিজনেছৰ বিষয়ে লৈ আনিম, বা কেইটামান সৰু স্মল বিজনেছৰ বিষয়ে লৈ আনিম। ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। থেংক ইউ। জয় হিন্দ, জয় অসম।